নমস্কাৰ, মই ঐয়া উৰছো। আজি আপোনালোকলৈ মই গাহৰি মাংসৰ লগত লাই শাকৰ ৰেচিপি এটা লৈ আনিছোঁ। জোখমতে নিমখ হালধি দি মাংসখিনি ভালকৈ ভাজি লৈছোঁ। প্ৰথমে অৱশ্যে মাংসখিনি বইল কৰি লৈছিলোঁ। বইল কৰি পেলাই জোখমতে নিমখ হালধি দি ভাজি লৈছোঁ, ভালকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত আলুখিনি দিছোঁ। আলু দুটামান লগাই দিছোঁ। ডাঙৰ চাইজৰ আলু দুটা লগাই দিছোঁ। এনেকৈ অলপ সময় ভাজাৰ পিছত যেতিয়া অলপ সিজিব আলুখিনি ভালকৈ সিজাৰ পিছত লাই পাতখিনি দি দিম। লাই পাতৰ গোন্ধটোৱে ভাল লাগে। আলুখিনিও অলপ সিজি গৈছে। মই সেইটোতে ভাঙি চাইছোঁ। অলপ এনেকৈ সিজাৰ পিছতহে লাই পাতখিনি দিব লাগে। লাই পাতখিনি দিছোঁ। মই লাই পাতখিনি দুটুকুৰাহে কৰিছোঁ। বেছি গুড়া হ'লে ভাল নালাগে, এনেকৈ থাকিলে ভাল লাগে। আগতীয়াকৈ দিলে লাই পাতখিনি বেছি সিজি যায়, সেইকাৰণে আলুটো সিজাৰ পিছতহে দিব লাগে লাই পাতখিনি। এয়া সিজি গৈছে। লাই পাতৰ গোন্ধটো সঁচাই ভাল লাগে।